বুদ্ধিমত্তাৰ পৰিচয় এই চিন্তাধাৰা আগত ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা লাভ কৰা প্ৰেৰণা আৰু সহযোগত চলিত বিধানসভাৰ কাৰ্যকালত বিধানসভা পৰিচালনা প্ৰক্ৰিয়া অধিক সুচল অথবা সুষম কৰাৰ উদ্দেশ্যৰে ভালে সংখ্যক সংস্কাৰমূলক কাৰ্যসূচী হাত লোৱা হৈছিল ইয়াৰে কিছু সংখ্যক ৰূপ লাভ কৰিলে আৰু কিছু সংখ্যক কাৰ্য পূৰ্ণ গতিত চলি আছে চলিত বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা সময়ৰে পৰা কিছু সময় সদন পৰিচালনাৰ দিশত কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হৈছিলোঁ বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ নিয়মসমূহ সময়ৰ সৈতে খাপ খাব পৰাকৈ সংশোধন কৰা হোৱা নাছিল বাবে কিছু বিষয়ৰ যথাৰ্থতা অস্পষ্ট ৰূপত আছিল অথবা কিছু সংখ্যকে স্বকীয়তা হেৰুৱাইছিল এনে পৰিস্থিতিত বহুসংখ্যক নিয়মৰ আওতাত নীতি নিৰ্ধাৰণ কৰাত অধ্যক্ষৰ আসন এখতিয়াৰৰ পৰা স্পষ্ট অথবা সুনিৰ্দিষ্ট নিৰ্দেশনা জাৰি কৰাত গুৰুত্বপূৰ্ণ অসুবিধাৰ সন্মুখীন হৈছিল এই মৰ্যাদা সম্পূৰ্ণ আচৰণৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে সৌভাগ্যক্ৰমে দেশৰ উচ্চ সদন ৰাজ্যসভাত সদস্যৰূপে লাভ কৰা দশকজোৰা অভিজ্ঞতাৰ পৰা পঠিয়ন গৈছিল যে ভাৰতীয় সংসদৰ পৰিচালনা নিয়মাৱলীৰ নিয়মসমূহৰ সৈতে আমাৰ নিয়মাৱলীৰ ভালেখিনি সদৃশ থাকিলেও সম্ভৱতঃ সময়ৰ লগত খাপ খুৱাব পৰাকৈ সংশোধন নকৰাৰ বাবে বিধানসভা নিয়মসমূহে সুস্পষ্ট ৰূপ পোৱা নাছিল এনে প্ৰেক্ষাপটত বিষয়টো সদনৰ দলপতি তথা মাননীয় মুখ্যমন্ত্ৰীৰ লগতে আলোচনা কৰি বিধানসভাৰ নিয়মাৱলী সমিতিৰ জৰিয়তে নিয়মসমূহ সংশোধনীৰ ব্যৱস্থা কৰা হ'ল বিধানসভাৰ নিয়মাৱলী সমিতিয়ে সকলো দিশ পুংখানুপুংখভাৱে চালি-জাৰি চাই অসম বিধানসভাৰ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনা নিয়মাৱলীত কিছু গুৰুত্বপূৰ্ণ সংশোধনীৰ বাবে পৰামৰ্শ আগবঢ়ায় সমান্তৰালভাৱে সমিতিয়ে অধ্যক্ষৰ নিৰ্দেশনালৈ কোনো সংশোধনীৰ বাবে কিছু পৰামৰ্শ আগবঢ়ায় উক্ত পৰামৰ্শসমূহ সদনে গ্ৰহণ কৰাৰ লগে লগে সদনৰ প্ৰচলিত নিয়মাৱলীয়ে নতুনত্ব লাভ কৰিলে আৰু বহু জটিল তথা স্পষ্ট নিয়ম সৰল হৈ পৰিল মাননীয় সদস্যসকল পঞ্চদশ অধিৱেশনৰ এই কালছোৱাত বিধানসভাৰ অভ্যন্তৰীণ কাম কাজ পূৰ্ণৰূপত কাকতবিহীনভাৱে সম্পাদিত হ'বলৈ আৰম্ভ কৰিলে বিধানসভা গ্ৰন্থাগাৰৰ ডিজিটেলাইজেশ্যনৰ জৰিয়তে আৰম্ভ কৰা বিকাশৰ দ্বাৰাই দ্ৰুতগতিত অগ্ৰসৰ হৈ বিধানসভাৰ প্ৰায় সকলো দিশতে এই আধুনিক বৈদ্যুতিক কাৰ্যসূচীয়ে বহুলাভে প্ৰচাৰ লাভ কৰিলে শেহতীয়াকৈ ভাৰত চৰকাৰৰ অন্যতম বহুল প্ৰচলিত প্ৰক্ৰিয়া নেশ্যনেল বিধান এপ্লিকেশ্যন চমুকৈ নেভাৰ জৰিয়তে বিধানসভাৰ সৰ্বস্তৰৰ কাম কাজ পৰিচালনাৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু এই কাৰ্যসূচীয়ে ভালেখিনি অগ্ৰগতি লাভ কৰিছে এই কাৰ্যসূচীৰে পূৰ্ণ ৰূপায়ণৰ লগে লগে চৰকাৰ আৰু বিধানসভাৰ সম্পূৰ্ণ যোগাযোগ বৈদ্যুতিকভাৱে সম্ভৱপৰ হৈ উঠিব যাৰ ফলত যোগাযোগ ব্যৱস্থা ক্ষিপ্ৰ আৰু মিতব্যয়ী হৈ পৰিব জনসাধাৰণৰ সুবিধাৰ্থে বিধানসভা অধিৱেশনৰ পোনপটীয়া প্ৰচাৰ তথা বিধানসভা সম্পৰ্কীয় বাতৰিৰ লগতে গঠনমূলক আলোচনা তথা কাম কাজৰ প্ৰচাৰৰ বাবে বিধানসভা লাইভ ষ্টুডিঅ' স্থাপন কৰা হৈছে মাননীয় সদন চলিত পঞ্চদশ বিধানসভাৰ কালছোৱাৰ প্ৰথম বৰ্ডে অসম বিধানসভাৰ স্থায়ী ভৱন লাভ কৰিলে আধুনিক কাৰিকৰী প্ৰযুক্তিৰ সৈতে ফেৰ মাৰিব পৰাকৈ প্ৰায় সকলো ধৰণৰ সুবিধা উপলব্ধ হোৱা এই ভৱন নিয়মিত ৰূপত অধিৱেশন অনুষ্ঠিত কৰিব পৰা হোৱাৰ লগে লগে বহু সমাজযোগে পদক্ষেপ হাতত লোৱা হ'ল শেহতীয়াকৈ অত্যাধুনিক সা সুবিধা তথা প্ৰযুক্তিৰে নিৰ্মিত বিধানসভাৰ সত্ৰমহলীয়া নতুন প্ৰশাসনীয় ভৱন ব্যৱহাৰৰ বাবে সাজু হৈ পৰাত চলিত বিধানসভা অধিৱেশনৰ কালছোৱাত এইটো উদ্বোধন কৰা হয় ইয়াৰ লগতে অসম বিধানসভাৰ বিধায়িনী ঐতিহ্য আৰু ইতিহাস সংৰক্ষণৰ হেতু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে এটা ডিজিটেল সংগ্ৰহালয় আৰু কৃত্ৰিম বুদ্ধিমত্তা এআইৰ প্ৰয়োগেৰে আলিছা নামৰ লেজিসলেটিভ ইণ্টেলিজেন্স সিস্টেমৰ শুভ উদ্বোধন কৰা হৈছে এআই আমি সেইদিনা উদ্বোধন কৰিছোঁ আলিছা নামেৰে আৰু এইটো সবে যদি এপটো ডাউন কৰি লয় সেইটোৰ দ্বাৰা গোটেই ইনফৰমেশ্যন সেই এআইয়ে আমাক সব দিব পাৰে গতিকে প্ৰত্যেকজন সদস্যই সেইটো কৰি ল'ব পাৰিব এই সংগ্ৰহালয় হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সম্পূৰ্ণ ডিজিটেল সংগ্ৰহালয় মঠ নিমজ্জিত প্ৰযুক্তি আৰু আন্তঃক্ৰিয়াশীল কাহিনী কথনৰ জৰিয়তে ৰাজ্যখনৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে আনহাতে আলিছা এআই ফৰ লেজিসলেটিভ ইণ্টেলিজেন্স সিস্টেম অফ আছাম হৈছে ৰাজ্যিক বিধানসভাৰ বাবে ভাৰতৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তা সম্পৰ্কীয় প্লেটফৰ্ম যিয়ে 85 বছৰৰ অধিক সময়ৰ অসম বিধানসভাৰ নথিপত্ৰসমূহ প্ৰাপ্তিৰ কথোপকথনমূলক আৰু উন্নত বিধানসভাত বিশ্লেষণৰ সুবিধা প্ৰদান কৰিব আমাৰ অল ইণ্ডিয়াত আমাৰটোৱে প্ৰথম এতিয়া সেই এআই যি এআইটোৱে আমাৰ অসম বিধানসভাৰ
আৰম্ভণিৰ পৰা গোটেই তথ্যটো দিব পাৰিব আপুনি কোনটো সময়ৰ মানে স্পিকাৰ কোন আছে মন্ত্ৰী কোন আছিলে কোনটো বিভাগত আৰু কি মানে আইন কোনটো চনত এইটো কিবা কৰা হৈছিল এই গোটেইটো এআইৰ দ্বাৰা আপুনি ফটককৈ আপুনি সুধিলেও পাব আপুনি লিখিলেও পাব সন্মানীয় সদন বিধানসভাৰ চলিত অধিৱেশনৰ কালছোৱাত অসম বিধানসভাৰ নতুন ভৱনৰ সন্মুখত 3D প্ৰজেকশ্যন মেপিং শ্ব' এণ্ড ফাচাড লাইটিং ব্যৱস্থাৰ শুভ উদ্বোধন কৰা হয় পোহৰ আৰু শব্দৰ সমাৰোহেৰে এই বৰ্ণিত প্ৰদৰ্শনীৰ মাধ্যমেৰে অসম গৌৰৱজ্জ্বল ইতিহাসৰ কাহিনী প্ৰদৰ্শিত হ'ব সৰ্বসাধাৰণক মনোৰঞ্জন উপৰিও ৰাজ্যখনৰ ঐতিহাসিক ঘটনাৱলীৰ সমক্ষ জ্ঞান প্ৰদান কৰাৰ লগতে এই ব্যৱস্থাই অধীৰ ভৱিষ্যতে বিভিন্ন উচ্চ পৰ্যায়ৰ সভা সন্মিলন আদিত যোগদান কৰিবলগীয়া দেশী বিদেশী বিশেষ অতিথি আদিক আলোকতে অসমৰ ইতিহাস ঐতিহ্য পৰম্পৰা আদিৰ বৰ্ণনা কৰি আপ্লুত কৰি তুলিবলৈ সক্ষম হ'ব মাননীয় সদস্যসকল বিধায়িনী ব্যৱস্থা অধিক স্বচ্ছতা প্ৰদান কৰি জনসাধাৰণক ঘাইকৈ নৱপ্ৰজন্মৰ সমীপলৈ লৈ যোৱাৰ উদ্দেশ্যৰে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হ'ল বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে নজিৰ স্থাপন কৰি সদনৰ স্থায়ী ভৱনৰ পৰিৱৰ্তে কোকৰাঝাৰস্থিত বিটিচি বিধানসভাত ভৱন সদন বৈঠক অনুষ্ঠিত কৰা হ'ল নৱপ্ৰজন্মক বিধায়িনী প্ৰক্ৰিয়াৰ সম্যক জ্ঞান প্ৰদান কৰি গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ মৰ্ম উপলব্ধি কৰাৰ উদ্দেশ্যৰে বিধানসভা সচিবালয়ৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বাবে নিয়মিত ৰূপত ইণ্টাৰ্ণশ্বিপৰ ব্যৱস্থা কৰা হৈছে মাননীয় সদস্যসকল আমি সকলোৱে জানো যে শস্যই পৰম ধন এক সুস্থ শৰীৰে সবল ইতিবাচক মানসিক চিন্তাধাৰাত আগুৱাই কৰে যিটো আইন প্ৰণয়নৰ ব্যৱস্থাৰ সৈতে জড়িত আমাৰ বিধানসভা সদস্যসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ বিষয় একে সময়তে চিকিৎসাৰ অধিকাৰ আমাৰ এক অজন্মৰ অধিকাৰ জনপ্ৰতিনিধিসকলৰ নেতৃত্ব প্ৰয়োজনীয় সৰু সুৰা স্বাস্থ্যৰ পৰীক্ষাৰ হেতু তেখেতসকল চৰকাৰী চিকিৎসালয়সমূহলৈ গ'লে সৰ্বসাধাৰণ ঘাইকৈ আৰ্থিকভাৱে দুৰ্বল লোকসকল কিছু অসুবিধাৰ সন্মুখীন হয় এই কথা অৱগত কৰি আমাৰ কাৰ্যকালৰ আৰম্ভণি কালত সুকীয়াকৈ এটা চিকিৎসা গোট আৰু এটা ব্যায়ামগাৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছিল অভিজ্ঞ চিকিৎসকৰ লগতে উন্নত মানদণ্ডৰ ফিজিঅ'থেৰাপি আল্ট্ৰাছাউণ্ড আৰু লেবৰেটৰী সুব্যৱস্থা থকা এই বিধানসভা স্বাস্থ্য সেৱা কেন্দ্ৰৰ যোগেদি মাননীয় সদস্যসকল তেখেতসকলৰ পৰিয়ালবৰ্গৰ উপৰিও বিধানসভাৰ বিষয়া কৰ্মচাৰীসকলে উৎকৃষ্ট সেৱা লাভ কৰাৰ ব্যৱস্থা কৰা হৈছে সন্মানীয় সদন বিধানসভাৰ অধিৱেশনক আন সকলো ধৰণৰ চৰকাৰী কাৰ্যসূচীত অধিক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয় এই আয়োজনে অধিৱেশন অনুষ্ঠিত কৰা স্থানৰ লগতে দাঁতি কাষৰীয়া অঞ্চলবোৰকো প্ৰভাৱান্বিত কৰি অঞ্চলটোৰ উন্নয়নমূলক কাম কাজ ক্ষিপ্ৰতাৰ কৰি তোলে এই নীতিবাচক দিশসমূহৰ অনুধাৱন কৰি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন দূৰদৰ্শী অসম চৰকাৰে ডিব্ৰুগড় চহৰত বিধানসভা ভৱন নিৰ্মাণৰ বাবে গ্ৰহণ কৰা প্ৰস্তাৱে পূৰ্ণতা লাভ কৰিলে বিগত 30 জানুৱাৰী তাৰিখে ভাৰতৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই সম্পন্ন কৰা শিলান্যাস কাৰ্যসূচীৰ জৰিয়তে ডিব্ৰুগড়ত বিধানসভাৰ ভৱন স্থাপনৰ প্ৰক্ৰিয়াই আনুষ্ঠানিকতা লাভ কৰিলে এই ব্যৱস্থাৰ কাৰ্যকৰীকৰণ হোৱাৰ লগে লগে উজনি হৃদপিণ্ড ডিব্ৰুগড় চহৰে পূৰ্ণ ৰূপত অসমৰ দ্বিতীয় ৰাজধানী মৰ্যাদা লাভ কৰিব মাননীয় সদস্যসকল চলিত বিধানসভাৰ কালছোৱাতে অসম বিধানসভাই কেইবাখনো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সভা সফলতা সম্পন্ন কৰিলে ৰাষ্ট্ৰমণ্ডল সংসদীয় সংঘ চমুকৈ CPR আন্তৰ্জাতিক মিডিয়াৰ এক্সিকিউটিভৰ দৰে গুৰুত্বপূৰ্ণ সন্মিলন অসম বিধানসভাৰ পৰিসৰত গুৱাহাটীত সফলতাৰে সম্পন্ন কৰা হ'ল বিশ্বৰ 53খন দেশৰ প্ৰতিনিধিৰ যোগদানেৰে অনুষ্ঠিত হোৱা এই আন্তঃৰাষ্ট্ৰীয় সন্মিলন অসম বিধানসভাৰ গৌৰৱময় ইতিহাসৰ সৰ্বপ্ৰথম অনুষ্ঠান ৰূপে লিপিবদ্ধ হ'ল এই বিধানসভাৰ কালছোৱাত ৰাষ্ট্ৰমণ্ডল সংসদীয় সংঘ ভাৰতৰ 8ম CPA ইণ্ডিয়া ৰিজন সন্মিলনৰ দৰে গুৰুত্বপূৰ্ণ অনুষ্ঠানকে আদি কৰি বিধায়িনী প্ৰক্ৰিয়াক প্ৰভাৱান্বিত কৰা অলেখ সৰু বৰ অনুষ্ঠান সম্পন্ন কৰা হ'ল সময়ৰ নাটনিৰ বাবে মই সেইসমূহ বিষয়ত বিৱৰণ দিয়াৰ বিৰত থাকিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পৰিচালিত হোৱা অসম চৰকাৰ অসম বিধানসভাৰ মাননীয় উপাধ্যক্ষ ডক্টৰ নমল মোমেন ডাঙৰীয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতে অসম বিধানসভাৰ প্ৰত্যেকগৰাকী সন্মানীয় সদস্যৰ অকুণ্ঠ সহযোগ অবিহনে এই কাৰ্যসূচীসমূহ আমি সফলভাৱে ৰূপায়ণ কৰিব নোৱাৰিলেহেঁতেন মাননীয় সদন কোভিড মহামাৰীৰ সময়ত অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা কালছোৱাত প্ৰথম সময়ছোৱা আছিল কিছু কণ্টকপূৰ্ণ আৰু প্ৰত্যাহ্বানমূলক এনে প্ৰত্যাহ্বান নেওচি কিছু সংস্কাৰমূলক কৰ্ম সম্পাদন কৰিবলৈ যাওঁতে অথবা গণতান্ত্ৰিক প্ৰমূল্যবোধ অক্ষুণ্ণ ৰখাৰ বাবে সদনৰ ভিতৰে বাহিৰে আমি কিছু কঠোৰ হ'বলগীয়া হৈছিল আপোনালোক সকলোৱে জ্ঞাত যে অধ্যক্ষৰ আসন
নিয়মেৰে পৰিবেষ্টিত আৰু সীমাবদ্ধ। এনে পৰিসীমাত নিয়মৰ আওতাত গ্ৰহণ কৰা কিছু পদক্ষেপ আপোনালোকৰ বাবে সাময়িকভাৱে অসুবিধাৰ কাৰক হ'ব পাৰে। ব্যক্তিগত জীৱনত আমাৰ আৰু প্ৰতি কোনো বিৰূপ মনোভাৱ নাই আৰু সকলোকে সমদৃষ্টিৰ সমভাৱে বিচাৰ কৰোঁ। নিয়মৰে পৰিবেষ্ট এই আসনখনৰ মৰ্যাদা তথা গৰিমা ৰক্ষাৰ হেতু কেতিয়াবা খটৰ হৈ কিছু দৃঢ় পদক্ষেপ গ্ৰহণ কৰাৰ ফলত কোনো সদস্য যদি দুখ পাইছে তাৰ বাবে আমি ব্যক্তিগতভাৱে ক্ষমা প্ৰাৰ্থী। পঞ্চদশ বিধানসভাৰ এই 5 বছৰীয়া পৰিক্ৰমাত অনুষ্ঠিত হোৱা অধিৱেশনসমূহৰ লগতে সদনৰ ভিতৰে বাহিৰে ৰূপায়িত হোৱা সকলো ধৰণৰ বিধায়িনী কাম কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি মন্ত্ৰী পৰিষদৰ সকলো মাননীয় সদস্যৰ লগতে বিধানসভাৰ মাননীয় উপাধ্যক্ষ বিৰোধী দলৰ দলপতিকে ধৰি সদনৰ সকলো মাননীয় সদস্যৰ পৰা যি সহযোগিতা লাভ কৰিলোঁ তাৰ বাবে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞতা হেৰুলোঁ। আপোনাৰ খবৰ আকুল সঁহাৰি আৰু সহযোগিতাৰ বাবে মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। লগতে অসমৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি পঞ্চদশ বিধানসভা অধিৱেশনৰ লগত জড়িত চৰকাৰী বিষয়া কৰ্মচাৰী সকলৰ লগতে বিধানসভা সচিবালয়ৰ সচিব তথা সমূহ বিষয়া কৰ্মচাৰী প্ৰচাৰ মাধ্যমৰ বন্ধুসকলকে আদি কৰি সকলো পক্ষলৈকে মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দৌল উৎসৱ, ঈদ উল ফিতৰ, ৰঙালী বিহু তথা ৰংজালী বৈশাগু, দেউৰী বিহু আৰু গুড ফ্ৰাইডেৰ উপলক্ষে আগতীয়াকৈ শুভেচ্ছা জনালোঁ। মাননীয় সদস্যসকল, অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ দিন সমাগত। কিছুদিনৰ পিছতে অনুষ্ঠিত হ'বলগীয়া সাধাৰণ নিৰ্বাচনত আমাৰ মাজত গৰিষ্ঠ সংখ্যক সদস্যই হয়তো পুনৰবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কিছু আগতীয়াকৈ হ'লেও মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সকলো সদস্যলৈকে মোৰ আন্তৰিক শুভকামনা জনালোঁ। অনাগত দিনত গঠন হ'বলগীয়া ষষ্ঠদশ বিধানসভাত সকলোৱে পুনৰবাৰ মিলিত হোৱাৰ আশা ৰাখি মই মোৰ বক্তব্যৰ ইয়াতে সামৰণি মাৰিলোঁ। গতিকে এতিয়া চবকে মোৰ এটা আশা থাকিল যে আমি পুনৰ লগ হ'ম। মই নহ'লেও আপোনালোকে চবেই পুনৰ ইয়াত লগ হ'ব আৰু ঈশ্বৰে চবকে শক্তি দিয়ক আৰু তেনেকুৱাকৈ যেনেকৈ ৰাজ্যখনক আগুৱাই লৈ গৈ আছে সকলোৱে মিলি আহি থকা সময়ত যিটো ষষ্ঠদশ বিধানসভা তাত আৰু তাতকৈ বেছি আগুৱাই লৈ যাব পাৰক তাকে কামনা কৰি আৰু কিবা যদি কেতিয়াবা কোনোবা কথা লৈ মই যদি কাকবা আঘাত হানিছোঁ নিশ্চয় মই ক্ষমাৰ যোগ্য, গতিকে ক্ষমা পাম বুলি আশা ৰাখিছোঁ। গতিকে এইখিনিয়ে মই ক'লোঁ আৰু সেইটোৱেই শেষ। এই বিধানসভাৰ পৰা বিধানসভাও আমাক অলপ মিছ কৰিব চবকে বহুত দিন, উপায় নাই, এইটো আমাৰ নিয়ম। গতিকে নিয়ম মানি আমি চবেই চলিব লাগিব। যিমানেই ভাল কাম নকৰক, কাৰো চাৰ্টিফিকেট আমাৰ কাৰো পদবীক প্ৰতিনিধিক বাহাল ৰাখিব নোৱাৰে। এইটো অদ্ভুত আমাৰ ডেমক্ৰেচি। পুনৰ ৰাইজে ভোট দি ফালে পঠাব লাগিব, নহ'লে কাৰো ভাল কামে কেতিয়াও বাহাল ৰাখিব নোৱাৰে। আৰু এইটোৱে ইণ্ডিয়াৰ বিউটিফুল ডেমক্ৰেচি। গতিকে আমি চেলুট কৰিব লাগিব। গতিকে আহি থকা দিন চবৰে ভাল হওক, এইখিনি কথা কৈ মই মোৰ বক্তব্য সমাপ্ত কৰিছোঁ। আৰু সকলো আমাৰ বিষয়াসকলক আজিৰ পৰা ময়ো বেছি অধ্যক্ষ নহয় থাকিম, এনে দায়িত্বত থাকিলেও মই পুনৰ ধন্যবাদ জনাইছোঁ। আগলৈ যি নতুন অধ্যক্ষ হ'ব তেওঁলোকক আপোনালোকে পৰামৰ্শ দি প্ৰথম যাতে তেওঁক কাৰ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত ভালদৰে গাইড দিব পাৰে, গাইড দিয়ে তাকে অনুৰোধ কৰিছোঁ। কাৰণ পলিটিচিয়ান সদায় এনেকৈ আহিব যাব, MLA হ'ব আহিব যাব, কিন্তু আমাৰ বিধানসভাৰ বিষয়া কৰ্মচাৰী পাৰ্মানেণ্ট হয় কিছু দীঘলীয়া দিনৰ কাৰণে। গতিকে সংসদীয় প্ৰক্ৰিয়াটো আপোনালোকতকৈ বেলেগে বেছি নাজানে। গতিকে আপোনালোকে অধ্যক্ষ আহি বহাৰ লগে লগে তেওঁৰ ওপৰত নিৰ্ভৰ নকৰি আপোনালোকে অলপ তেওঁৰ লগত আলোচনা কৰি আমাৰ কাৰ্যপ্ৰণালীবিলাক অলপ আপোনালোকে তেওঁক ব্ৰিফিং দিব। আৰু তেওঁৰ যদি অভিজ্ঞতা আছে তেতিয়া তেওঁৰ
পৰামৰ্শ মতে আপোনালোকেও যাব পাৰিব গতিকে আপোনালোকৰো দায়িত্ব আছে যে অধ্যক্ষক আমি কেনেকৈ কম এনেকুৱা ধৰণৰ ভাৱ ধৰি ৰাখিব নালাগে গতিকে বিধানসভা আমাৰ সবৰ কাৰণে আৰু বিধানসভাই মূল আৰু ইয়াৰ ভিতৰত আপোনালোকে সবে মূল গতিকে আহি থকা দিনৰ কাৰণে আপোনালোককো শুভেচ্ছা জনালোঁ তো সদন অনিৰ্দিষ্ট কাললৈ স্থগিত ৰখা হ'ল